কেঁচা আম ঘৰৰ সৰি আছিল বতাহত ৰাতিপুৱা। এতিয়া এইখিনি ভালদৰে পিহনাত পিহি ল'ম। এইখিনি পিহনাত পিহি হৈ গ'ল। এতিয়া অলপ চেনি লৈছোঁ কাৰণ কেঁচা আম বহুত টেঙা হ'ব আৰু এতিয়া আম চাটনি কৰিহে খাব পৰা হৈছে, গতিকে চেনিটো ল'বই লাগিব, ইমান টেঙা। কিন্তু খাব মন গ'ল সেইকাৰণে মই এনেদৰে গ্ৰেট কৰি ল'লোঁ। 4টা পকা জলকীয়া যিকেইটা ঘৰৰে হয়, নিমখ অলপ লৈছোঁ। এতিয়া এইখিনি মই মিহলাই লওঁ। এইয়া খাবলৈ ৰেডি হৈ গ'ল। দেখি ভাল লাগিছে, খাই বহুত ভাল লাগিব। যাৰ যাৰ টেঙা খাই ভাল লাগে, আম খাই ভাল লাগে, গম পাব আৰু ফিলিংটো, নহয় জানো? ঠিক আছে, মই এনজয় কৰোঁ, আপোনালোকেও ঘৰত বনাই খাওক। বাই বাই।